মদ খাই ফিটিং হৈ দৰা গৈছিল কইনা আনিবলৈ। দৰাৰ এই অৱস্থা দেখি কইনাই ল'লে কঠোৰ সিদ্ধান্ত। হোমৰ গুৰিত কইনাই অতি সাহসেৰে বিয়া ভাঙি দিলে। দৰাৰ মাকৰ অভিযোগ, কইনাৰ আছে অন্য প্ৰেমিক, নহ'লে কইনা বিয়াত বহিল হয়। আৰু দৰাৰ মাকে এইটোও অভিযোগ কৰিছে যে কইনাৰ পক্ষ বস্তুৰ লোভীয়া হয়, বস্তুখিনি ৰাখি ভাঙি দিছে। দেউতাক আদি কৰি গেটৰ সন্মুখৰ পৰা তেওঁ আহিব পৰা অৱস্থাত নাই, থৈ দিয়াৰ অৱস্থাত তেওঁ নাই। দুইজনে ধৰি ধৰি আনি ঢাৰিখনত বহাইছে, ইফালে ঢলি যায় সিফালে ঢলি যায়, এনেকুৱা অৱস্থাতে আছে। ধৰি থকাৰ ভিতৰতে ঢলি পৰিল, মদ খাই আছে। আৰু গুণ তাৰমানে ওচৰত জ্বৰ আমাৰ মানে ইচ্ছা নহয়, ইচ্ছুক নহয়। মোৰ এটাই ল'ৰা, মোৰ বিৰাট তাৰমানে ইচ্ছা আৰু মোৰতো আৰু কোনো নাই। মই অৰ্ধ বস্তু তাৰমানে মই কাক দিম। মই এনেকুৱা বস্তু দিছোঁ, চব মানুহ তাতে চাইছে, ইমান বস্তু আমি দেখাই নাই। আপত্তি তেতিয়া গেলে আপত্তি কৰা নাই, কিন্তু কি হ'ল মানে এতিয়া মোৰ ভাৱ ছোৱালীৰ নিশ্চয় ক'ৰবাত কিবা আছে। ইমান হেৰি হ'লেও ছোৱালী ওলাই লৈ মই যি হয় সেই হ'ব, মই এই ল'ৰাৰ লগতে বিয়া হ'ম। যদি মদ খালেও মই বিয়া হ'ম, তাই সেনেকৈ ক'ব লাগিছিল। কিন্তু ল'ৰাইটো মদ খাই নাই, ঢলি পৰি গৈছে। চোৱা কইনা আছিল, আমি চাইছোঁ, সি নিজে চাইছে ফাৰ্ষ্ট, মাই এইটো ছোৱালী হ'ব, তহঁতে যাই বিয়াত ঠিক কৰি